কষ্ট হে গাইজ আৰু আজি হৈছে গণেশ পূজা গণেশ মন্দিৰলৈ যাই আছোঁ আমি আমাৰ মানে গাঁৱত এটা গণেশ মন্দিৰ আছে গোটেইকেইজনীয়ে যাই আছোঁ আৰু এইটো ফটো মাৰি আছে আৰু চাই থাকোঁ ভিডিঅ'টো মোৰ দেখাই থাকিম আপোনালোকক গণেশ মন্দিৰৰ পৰিৱেশ তাতে কাম গাইজ চাই থাকোঁ ভিডিঅ'টো গাইজ এয়া মই মন্দিৰ আহি পাই গ'লো এখন ঘণ্টিখন হাই দিছে আৰু এয়া চাওক মন্দিৰটো গণেশ মন্দিৰ আমাৰ আৰম্ভ হৈ গৈছে কাৰ্যসূচী কিবা কিবি আৰু এয়া আছে ছাতি দি আছে মানুহবিলাকে এয়া মন্দিৰ গণেশ বাবা আমাৰ আৰু ইয়াতে কিবা কিবি কৰি আছে আমাৰ মানে সৰু ইউটিউবাৰে ভিডিঅ' কৰি দিছে এইখিনি মই মানে যোৱা নাই ইমান ওচৰত লগে মন্দিৰৰ চাওক এয়া মানে ওচৰৰে গাঁৱৰ মানে গণেশ বাবা এটা কিবা ফুৰাই দিছে অকণমান গাঁৱক মানে ঘূৰাইছে আৰু ইয়াতে পুথি পঢ়িবৰ কাৰণে ভাগৱত আৰু এয়া হৈছে এই গণেশ পূজাৰ সেই থাকে না ধাগা সেইটো মই ময়ূৰক বান্ধি দিছে মুখতে বান্ধি দিছে ধুনীয়া কৰি আৰু পিছপিনে আছে মন্দিৰটো আৰু মানুহ হৈছে অলপ চলপকৈ অকণমান পিছত নাম দৰবাৰ এয়া ভাতৰ মানে খিচাৰি ভাতৰ কাৰণে চব্জি কাটি আছে গাঁৱৰে আমাৰ খুৰীহুন জেঠিহুন কাবাই কিবি বহুতে ইয়াতে ভাত বনাই আছে খুৰাহুন দাদাহুন এনেকৈ আজি আমাৰ সেই ইয়াতে গণেশ পূজাৰ উপলক্ষে সমূহ ৰাইজৰ উপস্থিতি বহুত হৈছে সমাগম হৈছে লগত খিচিৰি হ'ব খিচিৰি বনাই আছে সমূহ ৰাইজকে আমাৰ প্ৰসাদ ল'বলৈ আমাৰ মন্দিৰত আহিবলৈ অনুৰোধ জনাইছোঁ লগতে প্ৰত্যেক ভক্তকে আমাৰ আজিৰ এই খিচিৰিত যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ ৰাইজ এয়া হৈছে আমাৰ সৰু ইউটিউবাৰ এই মানে মোক চব ভিডিঅ' কৰি দিছে ভাস্কৰ পাঠক গাইজ আৰু ইপিনে ভাগৱত পাঠ কৰি আছে মানে ধুনীয়াকৈ ভাগৱত পাঠৰ শব্দ হৈ আছে আমাৰ বৰষা গাইজ আৰু ইপিনে বৰষাহুন মানে নাম ধৰি আছে আমাৰ গাঁৱৰে নামপাতি বৰষাহুনত আছে তাতে ধৰি আছে নাম আৰু ইয়াৰ তাৰপিছত প্ৰসাদ বিতৰণ কৰিছে আমি প্ৰসাদ লৈ ল'লোঁ ধুনীয়াকৈ প্ৰসাদ লৈ খিচিৰি ভাতৰ কাৰণে জগাৰ মানে চবে বৈছে ধুনীয়াকৈ তাৰপিছত আপোনালোকে শাৰী পাতি আৰু মানে চব গোটেইবিলাক মানুহ মানে একেবাৰতে যাকে এটা ডাঙৰকৈ পথাৰত বনাইছে হলহান কৰি তাতে ময়ো বৈছোঁ ৰাইজ আৰু এইপিনে চাওক খিচিৰি ভাত আমি এতিয়া খিচিৰি খাব গৈছোঁ বৰষা নাম চাম ধৰি খাব লৈছে মই মানে ভিডিঅ'ত গাইজ আৰু এয়া চাওক ৰাতিৰ নাম আৰু আজিলৈ ইমানতে শেষ কৰিছোঁ ভিডিঅ'টি বাই বাই নতুন এটা ভিডিঅ'ত লগ পাম